আমি মানে এতিয়া আজি এতিয়া ৰাতিপুৱা কেইটা বাজে 7টা বাজে ন 7টা বজাত মানে আমি পিঠা দি চাহ বনাব ওলাইছোঁ ভকা পিঠা আমাৰ জেচমিন বৈ ভকা পিঠা বনাব ওলাইছি এয়া এয়া আমাৰ জেচমিন বৈ ভকা পিঠা বনাব ৰাতিপুৱা মই তাৰমানে আজি ৰাতিপুৱা এতেই চাহ খাব আহিলোঁ 7টা বজাতে ফুৰিব আহি পেলাই খোজকাঢ়ি আৰু এইজনীক চিনি পালি ওচৰত গৈছিল গাড়ী ঘৰ নালাগে দিবা তোৰ যে ঘৰত 10 টকা ঘৰত যি তোৰ 10 টকা গুটিটো আছে তো লৈ লম মই এইজনীক চিনি পানি ক'বচোন ওচৰত গৈছিল গাড়ী ঘৰ এইটো এটা বৌ আমাৰ তাই বেচেৰি মই খোজকাঢ়িব আহাতে ৰাতিপুৱাতে চাহ খাবাই মোক লগ ধৰিলে মূৰ্তি ভেজ এই চব শুনাব মূৰ্তি ভেজ আমাৰ জেচমিন কোনি কিয় উহাই দিব লাগে তই এই গু এদিয়ে গু তাই গেছ ভাল নাপায় চৌকাত ভাল পায় কিয় জানা সেই চৌকাত পইচা দি তাই ঘূৰিব যাব ৰাইজ এয়া আমি তাৰমানে এয়া কি গুৰ মিঠাই আৰু এয়া হেৰি লৈছি তিল লৈছি মই মানে ভকা পিঠা খাব ইচ্ছা গৈছে সেইকাৰণে ইয়াতে আহিছোঁ তাই গেছ নহ'লে ভাল পায় আৰু আমাৰ মানে জেচমিন বৈ চুলাত বেছি ভাল পায় তাই গেছ হ'লে বেয়া পায় কচোন পূৰ্বা পইচা পায় কিন্তু গেছ আনবা পইচা নাপায় তাক পূৰ্বা দিছোঁ আৰু বিদ্যুৎ যাব দাউৰি যাব অ' ৰেচিম গাইছ মানে কি হৈছে জানানে এইয়া কণীটো উহাই দিছে ইয়াতে এতিয়া ভকা পিঠা তাৰ ওপৰত বনাই দিব কিমান বুদ্ধিয়ক চাবি অ' ৰেচিম নলগাবি মই কাণখন মচৰামটোত মই ৰাখা পেলে কণীৰ ওপৰত এতিয়া ভকা পিঠা বনাই দিব ভকা পিঠা হৈ গ'ল কণীও হৈ গ'ল মই মানে ৰাতিপুৱা আহি তাইক ডিষ্টাৰ্ব দিব আহিছোঁ আৰু একচুৱেলি ভিডিঅ'টো কি ধুনীয়াকৈ তুলি আছে ভকা পিঠাৰ ভিডিঅ' এটা ভকা পিঠা যদি ইমান গুড়া লাগিছে শেষে হ'ল দুটামান হ'ব জেচমিন বৈ আজি ফেমাছ হবি পুৰা একদম চাব লাইভ টেলিগ্ৰামত মই মানে ভকা পিঠাই আজি দেখা পাই লালচ লাগিল গাইছ ইয়াতে তাৰমানে ৰৈ গ'লোঁ আৰু খাবৰ কাৰণে আৰু মোৰ ঘৰত মানে পিঠা চিঠা চিষ্টেম নাই পিঠা খাব আহিলে বৌকেইটাৰ ঘৰতে আহোঁ আৰু এইটো এটা বৌ হয় আৰু গাইছ এই চলটো কি কৰিব গৈছে না মুৰ্গী বেয়া কথা ক'ব নোৱাৰা হয় থৈ পিনে ৰিচিম এতিয়া ভকা পিঠাৰ চেপ্টাৰটো কৈ থাকা এই আমাৰ সৰু ল'ৰাটো